বন্ধুসকল মই আজি আপোনালোকৰ লৈ আহিছো মিয়া খালিফাৰ বিষয়ে দুটামান কথা ক'বলৈ ঠিক আছে মিয়া খালিফাৰ অতীতৰ বিষয়ে ক'বলৈ মিয়া খালিফাৰ এনেকোটা লাইনত কিয় আহিবলগীয়া হ'ল মই আপোনালোকৰ অতীতৰ কথা কৈ আছো আপোনালোকে ভালদৰে মন দি শুনক এহে ৰহা नहीं जाता तड़प ही ऐसी है ना नहीं सोके মিয়া খালিফাৰ দেউতাক এজন বহুত ধনী মানুহ বহুত টকা পইচা থকা মানুহ আছিল তাৰ পিছত মিয়া খালিফাৰ যিমান এটা ঘৰৰ মাক জীয়েক সকলোৱে যিমান অভাৱ অনাটন সকলো পূৰণ কৰিছিল কিন্তু টকা পইচা দিবলৈ বেছি ইচ্ছা কৰা নাছিল তাৰ পিছত মিয়া খালিফাৰ মাকৰ লগত দেউতাকৰ বেংক একাউণ্ট কিমান আছে ক'ত নিজৰ ইঞ্চুৰেঞ্চ আছে কিবা আছে সেই বিষয়ে একো জ্ঞান নাই একো জ্ঞাত নহয় এটিএমৰ পাছৱৰ্ড মানি ট্ৰেনজেকশ্যন ক'ত কেনেকৈ একো সেই বিষয়ে একোৱে নাজানে এবাৰ হঠাৎ মিয়া খালিফাৰ দেউতাকৰ ডাঙৰ এক্সিডেণ্ট এটা হ'ল সেই এক্সিডেণ্টত মিয়া খালিফাৰ দেউতাক কোমাত গুচি গ'ল টকা পইচা বহুত প্ৰয়োজন হ'ল তেতিয়া কি হ'ল টকা পইচা প্ৰয়োজন হ'ল কিন্তু টকা পইচা বহুত আছে কিন্তু উলিয়াব কেনেকৈ যিহেতু পিন কোড এটিএমৰ পিন কোড নাজানে পাছৱৰ্ড নাজানে কোনো অনলাইন ট্ৰেনজেকশ্যন কৰিবৰ কাৰণে তো কিমান কি এই সিহঁতৰ ইঞ্চুৰেঞ্চ আছে সেই বিষয়ে একোৱেই নাজানে তেতিয়া মাকে দেউতাকক টকাৰ অভাৱত দেউতাকক বচাব নোৱাৰিলে গম পালেনে এতিয়া হ'ল আমাৰ ক্ষেত্ৰতো তেনেকুৱা হয় প্ৰায় মানুহবিলাকে কি কৰে নিজৰ ঘৈণীয়েকক নিজৰ এটিএমৰ পাছৱৰ্ড বা অনলাইন ট্ৰেনজেকশ্যন কৰা যিবিলাক এপছ সেইবিলাকৰ পাছৱৰ্ড ক'ত কি ইঞ্চুৰেঞ্চ আছে সেই বিষয়ে একোৱে নকয় কিন্তু অভাৱটো পৰিব নিদিয়ে সকলো নিজৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি দিয়ে কিন্তু এনে অৱস্থাত কেতিয়াবা হৈ যাব পাৰে মই প্ৰায় দেখিছোঁ চকুৰ আগত দেখিছোঁ যে কি হ'ল মানুহজন বিচনাত পৰি আছে কিন্তু এটিএমৰ পাছৱৰ্ডটো নাজানে টকা উলিয়াব নোৱাৰাত মানুহ ঢুকাই গৈছে তেনেকুৱা অৱস্থা হৈ পৰিছে বহুতৰ হৈছে মই একচুৱেলি মিয়া খালিফাৰ বিষয়ে একোৱে নাজানো আপোনালোকে কথাটো গুৰুত্ব নিদিব বুলি ভাবিয়ে মিয়া খালিফাৰ কথা যদি কম নিশ্চয় আপোনালোকে কামটো শুনিব বুলিয়ে মই তেখেতৰ কথা ক'লোঁ তাৰ বিষয়ে মই একোৱে নাজানো সঁচা কথা কৈছোঁ অতীতৰ বিষয়ে মই একো নাজানো নাম শুনিছোঁ সকলোৱে জানে মিছা কৈ লাভ নাই ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ' শ্বেয়াৰ কৰি দিব সেইকাৰণে আপোনালোকে কি হ'ল সকলো অনুৰোধ জনাইছোঁ নিজৰ পত্নীক বা নিজৰ ঘৰৰ মানুহক যাক বিশ্বাস কৰা হয় তাক তেনেকৈ এটিএমৰ পাছৱৰ্ড বা কিবা ইঞ্চুৰেঞ্চৰ বিষয়ে এইবিলাকৰ বিষয়ে সকলো নিজৰ কথাবিলাক জনাই থোৱাটো দৰকাৰ হয়তো নহওক কিন্তু আপোনাৰ কেনেবাকৈ বিপদ হ'লে আপোনাৰ এই বিষয়ে জানিবলৈ বা এই বিষয়ে আপোনাক ক'বলৈ কোনো মানুহ নাথাকিব পাৰে এটিএমৰ পাছৱৰ্ড নাজানিলে আপোনাৰ টকা পইচা উলিয়াই আপোনাক ট্ৰিটমেণ্ট কৰিব নোৱাৰিব পাৰে গতিকেলৈ সতৰ্ক হওক ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক বাই বাই